নমস্কাৰ আহি আজি ফাইনেল দিন 28 জানুৱাৰী আজি আমাৰ বুৰকাত নাটকখন হ'ব যিখন নাটকৰ কথা মই দুদিন আপোনালোকক কৈছোঁ আৰু সেই নাটকখনৰ এতিয়া এই মেকআপ চলি আছে চাহ পোহৰৰ খেল এয়া মেকআপ চলি আছে আৰু মই অকণমান আপোনালোকক এতিয়া ভিতৰলৈ গৈ পৰিৱেশটো দেখুৱাওঁ ভিতৰৰ ষ্টেজত কি পৰিৱেশ হৈ আছে এয়া ষ্টেজ বনাইছে আৰু গোটেই লোকেল মানুহে বনাইছে গতিকে মানে ইমান এক প্ৰফেশ্যনেল কাৰিকৰ নহয় আমাৰ লোকেল মানুহখিনিয়ে বনাইছে গতিকে এনেকুৱাকৈ বনাইছে ধুনীয়া হৈছে ভাল লাগিছে ভিতৰ ফালে আছে কোন কোন আছে চাওঁ ইয়াতে বোধয় পুলকত আছে ইয়াতে বা অংকুৰে ৰিহাৰ্চেলত লাগি আছে অংকুৰ কৌশিক বঢ়িয়া একদম ভিতৰত পৰিৱেশটো এনেকুৱা এইটো আমাৰ হেৰি হৰিহৰ মাষ্টৰৰ ঘৰ এইটো ৰিটায়াৰ্ড পাৰ্চন আৰু সেইটো এটা আমাৰ পৱন ফুকন পলিটিচিয়ানৰ বিল্ডিং ঘৰ আমি অকণমান ছেটিংছৰ কাম কৰি আছোঁ পুৰা ৰেডি একদম ঠিক আছে বঢ়িয়া চবৰে বঢ়িয়া বাহিৰৰ ফালে লাহে লাহে মানুহ অহা হৈছে আহিব ধৰিছে আৰু বহিব ধৰিছে মানুহ সেইফালে মানে টেষ্টিং কৰি আছে নেম কাষ্টিং কেনেকৈ হ'ব আৰু ভিতৰত এতিয়াও নন্দিতা পূৰা ৰেডি তাই মেকআপ চলি আছে বৌ মেকআপ কৰি আছে এইফালে মৃণালদাৰ মেকআপ মৃণালদাই পূৰা চুলি তুলি খুৰাই দিছে একদম ধুনীয়া বঢ়িয়া গেটআপ লৈছে ভাল লাগিছে এইফালে মেকআপ আৰ্টিষ্ট আছে মেকআপ আৰ্টিষ্ট আমাৰ নয়না আছে চাগে এইজনী নয়না কৰি আছে আৰু এজনী মই লগ পোৱা নাই আগতে বাকী এইফালে ভৱেশ কলিতা আহি গ'ল আজিৰ নাটখনৰ মানে উদ্বোধক ভৱেশ কলিতা মানে অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক গতিকে তেখেতক নিমন্ত্ৰণ জনাইছিলে একদম প্ৰপাৰ টাইমত আহি পাইছে তেখেত এইবাৰ ষ্টেজত তেখেতক অনা হৈছে আৰু ইয়াতে তেখেতে বোধহয় আজিৰ এই অনুষ্ঠানটো যিটো নাটক এইখন ইয়াতে ঘোষণা কৰি উদ্বোধন কৰিব প্ৰতি বছৰে 2013 চনৰ পৰা এখন 94 চনৰ পৰা পূৰ্ণাংগ নাট অস্থায়ী মঞ্চত প্ৰদৰ্শন কৰি আহিছে এইবিধে আজি নাট প্ৰদৰ্শন কৰিব তাৰ প্ৰাক মুহূৰ্তত এয়া নৃত্য নাটিকা আৰম্ভ হৈ গ'ল নাটক অহাৰ আগতে এখন মানে নৃত্য নাটিকা লাগে আৰু সেইকাৰণে নৃত্য নাটিকা আৰম্ভ হৈছে আৰু নৃত্য নাটিকাখন মই গম পাইছোঁ বেছি দিন ৰিহাৰ্চেল কৰে দুদিনমানহে ৰিহাৰ্চেল কৰিছে সিহঁতে সৰু সৰু ল'ৰা ছোৱালী গতিকে কি বা হৈছে সিহঁতে কি কৰিছে মই চোৱা নাই বাৰু নৃত্য নাটিকা ৰিহাৰ্চেল তথাপিও ভালেই হ'ব চাগে গতিকে আপোনালোকেও চাওকচোন কি নৃত্য নাটিকা কৰিছে মানুহ একেবাৰে ঠাহ খাই পৰিছে বহুত দৰ্শক হৈছে গতিকে বোধহয় ভাল লাগিব আজি নাটক চাই দেই নাটক আৰম্ভ হৈ গ'লে প্ৰথম চিন কৌশিক আৰু অংকুৰ প্ৰথম চিনটো কৰি আছে চাওকচোন বাৰু কি আছে সিহঁতৰ নেম কাষ্টিং আজিৰ নিবেদন চাহ পোহৰৰ খেল বাহ ধুনীয়া নেম কাষ্টিং কৰিছে দেই ভাল হৈছে নাট্যকাৰ তাৰিণী ডেকা আৰু চাগে পৰিচালকৰ নামটো প্ৰথমতে আহি যাব পৰিচালক আমাৰ প্ৰদীপ কাশ্যপ বৰ ধুনীয়া আৰু গোটেই এইটো বনাইছে মানে এইখিনি ৰিংকু প্ৰিয়ম গ্ৰাফিক্স কৰিছে ৰিংকু প্ৰিয়মে মই এইখিনি ভিডিঅ'টো কৰি থৈছিলোঁ সেইকাৰণে এইবিলাক যোগেশ্বৰ কলিতা বাসৱ তেখেতসকলে বহুত কষ্ট কৰি আছে গোটেই দাদাহঁতে আপোনাৰ পূৰা লাগি আছে গোটেইবিলাক স্মাৰক অনিলহঁত নাটক আৰম্ভ কৰা
নিশ্চিত মৃত্যুৰ পৰা বচাবলৈ গৈ নিজে কৰ্তব্য কৰি মুখ পাতি লৈছে অথচ মই দেউৰে কন্যা পদুমী প্ৰশ্ন কৰা প্ৰশ্ন আহিব শুন তোক মই সাৱধান কৰি দিছোঁ পদুমে যিখিনি অধিকাৰ লৈ এখন ঘৰত আছে সেইখিনি অধিকাৰৰ পৰা তই বঞ্চিত কৰিবলৈ চেষ্টা নকৰিবি অন্যথা মই তোক তই মোক বাধ্য কৰাইছ কোন পম্পী আজি কিছুদিনৰ পৰা তোক মই লক্ষ্য কৰিছোঁ তোৰ দেহত এনেকুৱা এটা দুৰাৰোগ্য ৰোগৰ সৃষ্টি হৈছে যিটো কুষ্ঠ ৰোগীতকৈও ভয়াৱহ গতিকে সময় থাকোঁতে ৰোগমুক্ত হ'বলৈ চেষ্টা তুমি দেখিছোঁ সাংবাদিকৰ পৰা ডাক্তৰলৈ প্ৰমোচন পাই গৈছে আপুনি মনে ঢুকাই ভাল কাৰণ এইবোৰ আমাৰ ঘৰৰ ভিতৰুৱা কথা মই কি ক'বলৈ বিচাৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে তাৰমানে মই তোমাৰ ভুল হৈছে জানো তুমি মোক এখন ঘৰৰ এজন স্পেচিয়েল মেম্বাৰ বুলি ভবা হ'লে তোমাৰ তুমি জানা এই প্ৰথমটো আপোনাৰ কাৰণে নিৰ্মাণ কৰা হৈছে ইচ্ছা কৰিলে মই তোমাক প্ৰথম ভুল বুলি ক্ষমা কৰি দিলোঁ কি কৈছে এই অট্টালিকাটো আপোনাৰ টকাৰে নিৰ্মাণ কৰা হৈছে বাপৰে বাহ আপোনাৰ ইমানবোৰ টকা ক'ত সিদিনালৈকে দেখোন আপুনি চিনেমা হলৰ বাৰান্দাত বহি বিৰি হুপি দিন কটাইছে মোক চম্ভালি নকৰা জুলুঙাৰ মেকুৰী ওলাই পৰিবলৈ বেছিদিন নাই বাহিৰত এয়া চিনটো সি মানে তাৰ ফেচবুকৰ কাৰণে ভিডিঅ' বনাই আছে আৰু নিখিল পুৰা একদম লাগি আছে দুইটাই পুৰা ব্যস্ত এইফালে নাটক হৈ আছে এইফালে আমাৰ এইকেইজনীয়ে পুৰা ফটো ছেশ্যনত লাগি আছে ইহঁতৰ মানে ডান্স আছে ইয়াৰ পিছত সেইকাৰণে পুৰা একদম ড্ৰেছ কৰি ৰেডি আৰু এইবাৰ ফটোত পুৰা ইহঁতে বা কি আৰু হাল্লা কৰিব মনে থাকিলেও ইহঁতে মানে মনে নাথাকে পুৰা একদম কি হ'ব মৃণাল ৰেডি নাটক সন্মুখৰ পৰা চাই যিমান মজা লাগে ভিতৰত এই যে ধেমালিবিলাক এইবিলাক বেছি ভাল লাগে বা ইহঁতে পুৰা নৃত্য আৰম্ভ হৈ গ'ল ইহঁতৰ এইবাৰ মানে বঢ়িয়া গান দুটামান আছে নাটকখনত ভাল লাগিছে এনেকৈ গীত মানে গাইছে তোমাৰ বসন্ত নিবিড় তাৰপিছত ৰিংকু প্ৰিয়ম চুমি কাকতি আটাইকেইজনী মোৰ মানে জনপ্ৰিয় গায়ক গায়িকা গতিকে গানকেইটাখিনি ভালো হৈছে সেইকাৰণে ৰাতি 12টা বাজিল আৰু এই মাত্ৰ নাটকখন শেষ হ'ল গতিকে আপোনালোকক যিখিনি পাৰোঁ দেখুৱালোঁ মোৰো এতিয়া ভাগৰ লাগিছে আৰু বহুত ৰাতি হ'ল গতিকে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে